নমস্কাৰ মই দেৱী আপোনালোক সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত কথা পাতিম মূলাং হাতৰ বিষয়ে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি আমি মূলাং হাতৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হয়, ব্যক্তিত্ব কেনেকুৱা হয়, তেওঁলোক দেখিবলৈ কেনেকুৱা হয় বা তেওঁলোকে জীৱনত আগবাঢ়ি যাবৰ কাৰণে কেনেধৰণে তেওঁলোকে উপায়সমূহ কৰিব লাগে, এই সকলোবোৰ কথা আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। আৰু মূলাং হাত আখ্যা যে দিয়া হয়, কোনসমূহ ডেটত জন্মগ্ৰহণ কৰিলে, কোনসমূহ তাৰিখে জন্মগ্ৰহণ কৰিলে তেনে ব্যক্তিক মূলাং হাতেৰে আখ্যা দিয়া হয়, সেই কথাও আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে গম পাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এনেধৰণৰ ভিডিঅ' যদি চাই আপোনালোকে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰিব। যিসকল ব্যক্তিৰ জন্ম 7, 16 বা 25 তাৰিখে হৈছে সেইসকল ব্যক্তিক অংকশাস্ত্ৰৰ মতে মূলাং হাতৰ ব্যক্তি বুলি কোৱা হয়। মূলাং হাতক প্ৰতিনিধিত্ব কৰা গ্ৰহটো হৈছে কেতু। কেতু মানে হৈছে ৰহস্য। কিয়নো মূলাং হাতক ৰহস্যৰ লগত তুলনা কৰা হয় জানো আহক। আপুনি যদি কেতুৰ ফটোখন দেখিছে তেন্তে আপুনি জানে যে কেতুৰ মূৰৰ যিটো অংশ, সেই মূৰৰ অংশটো নাই। আপোনালোকে থাম্বনেইলতো দেখিছে আৰু আপোনালোকে চাবৰ কাৰণে মই ইয়াতে ফটো এখনো লগাই দিছোঁ, এখন ফটো চাওক। কেতুৰ মূৰৰ অংশটো নাই, গতিকে কেতু মানে হৈছে ৰহস্য। গতিকে সেইবাবে কেতুক কি কৰা হয় বা মূলাং হাতক কি কৰা হয়, ৰহস্যৰ লগত তুলনা কৰা হয়। যিহেতু কেতুৰ মূৰৰ অংশটো নাই, সেয়ে মূলাং হাতৰ ব্যক্তিসকলক প্ৰায় কনফিউজ হোৱা দেখা যায়। সিদ্ধান্ত সহজে তেওঁলোকে ল'ব নোৱাৰে, অকলে ডাঙৰ সিদ্ধান্তসমূহ ল'বলৈ অলপ সংকোচ কৰে, আনৰ মতামত ল'ব বিচাৰে। তেওঁলোকে বহুত ডাঙৰ সিদ্ধান্ত নিজে ল'ব নিবিচাৰে, কাৰণ তেওঁলোকৰ মনত কনফিউজন থাকে যে এইটো মই যদি সিদ্ধান্তটো লওঁ ভুল হ'ব নেকি, বেয়া হ'ব নেকি কামটো, তেনেধৰণে তেওঁলোকে চিন্তা কৰে। গতিকে তেওঁলোকে যোনবোৰ সিদ্ধান্ত লয়, সিদ্ধান্তবোৰ নিজে লোৱাতকৈ তেওঁলোকে 10জনক সুধি পেলাই সেই সিদ্ধান্তটো ল'বলৈ বহুত বেছি ভাল পায়। তেওঁলোকে নিজে ডাঙৰ সিদ্ধান্তবোৰ অকলে নলয়, তেওঁলোকে যোনটো সিদ্ধান্ত ল'ব সেইটো সকলোকে সুধি লয়। আপুনি বহুত ডাঙৰ সপোন দেখে, কিন্তু আপোনাৰ মনত শান্তি নাই যেন আপুনি অনুভৱ কৰে। মূলাং হাতৰ ব্যক্তিসকল আপুনি বহুত চিন্তিত হৈ থাকে, আপুনি বহুত চিন্তিত হৈ থকা দেখিবলৈ পোৱা যায়। এওঁলোকে অযথা চিন্তা কৰে, এওঁলোকে অযথা চিন্তা বহুত বেছিকৈ কৰে, যিবোৰ বাস্তৱত নাই তেনেধৰণৰ চিন্তাও এওঁলোকে কৰা দেখা যায়। যোনবোৰ কথা নহয়ে, হ'বও নোৱাৰে, তেনেকুৱা কথাক লৈও তেওঁলোকে বহুত চিন্তা কৰে। আপুনি বহুত মৰমীয়াল প্ৰকৃতিৰ হয়, জীৱ জন্তুৰ প্ৰতিও আপোনাৰ অগাধ মৰম উপজে। আপুনি মানুহকো বহুত সহায় কৰে, আপুনি পইচা দিও মানুহক সহায় কৰে, কিন্তু সেই পইচা সময়ত ঘূৰি নহাও পৰিলক্ষিত হয়। আপুনি যে মানুহক পইচা দিয়ে, সেই পইচা আপুনি বিচাৰি আপুনি হতাশ হৈ যায়, আপুনি সাংঘাতিক ধৰণে ভাঙি পৰে, তথাপিতো আপোনাক পইচা ঘূৰাই নিদিয়ে সেই ব্যক্তিসকলে। বহুতো কাম একেলগে কৰাৰো ক্ষমতা আপোনাৰ আছে। আপুনি ইমান এলেহুৱাও নহয় আৰু কোনো এটা কাম আপুনি কৰি থাকি ভাল পায়। এনেয়ে থাকিবলৈ আপুনি বহুত বেয়া পায়, আপুনি ঘৰতে বহি থাকিবলৈ বহুত বেয়া পায়। আপুনি কিবা নহয় কিবা এটা কাম কৰি থাকি ভাল পায়। সৰু কথাতে আপোনাৰ মনত আঘাত লাগে। যোনবোৰ কথা বেলেগৰ মতে একো নহয়ে, তেনেধৰণৰ কিছুমান কথাটো আপোনাৰ মনত বহুত আঘাত লাগে। সেই তেৰি মোক এনেকৈ কৈ দিলে, তেনেকৈ আপুনি ভাবি থাকে, আৰু সেই যে ভাবি থাকে সেইটোৱে আপোনাৰ গৈ পিছত চিন্তা কৰি আপুনি ডিপ্ৰেশ্যনতো গুচি যাব পাৰে। তেনেধৰণৰ আপোনাৰ লগত হোৱা কেতিয়াবা পৰিলক্ষিত হয়। আপুনি নিজৰ শৰীৰটো ঠিকে ৰাখিবলৈও চেষ্টা কৰে। বেলেগক যেনেকৈ শৰীৰটোৰ কাৰণে ব্যায়াম কৰিবৰ কাৰণে বা মেডিটেশ্যন কৰিবলৈ ক'ব লাগে, কিন্তু আপোনাক তেনেকৈ কৈ থাকিব নালাগে, আপুনি নিজেই কৰে। মূলাং হাতৰ ৰহস্য বুলি এই কাৰণে কোৱা হয় যে আমি শুক্ৰ, শনি, বৃহস্পতি আদি যিসমূহ গ্ৰহ, সেই গ্ৰহবোৰ আমি দেখা পাওঁ, কিন্তু আমি ক'তো কেতু গ্ৰহটো দেখা নাপাওঁ। আমি দেখোঁ জানো কেতু গ্ৰহটো? নেদেখোঁ। গতিকে যিবোৰ বস্তু আমি নেদেখোঁ সেইটো বস্তু আমাৰ বাবে ৰহস্য নহয় জানো? সেইবাবে মূলাং হাতৰ ব্যক্তিসকলে ৰহস্যময় কথাবোৰৰ ফালে সোনকালে ধাবিত হয়। ভূত প্ৰেত, যাদু মন্ত্ৰ বা তন্ত্ৰ আদি কথাবোৰে আপোনাক আকৰ্ষিত কৰে। আপুনি জ্যোতিষবিদ্যাৰ প্ৰতিও আকৰ্ষিত হয়। নতুন কথা শিকাৰ কিউৰিঅচিটি আপোনাৰ আছে, যি আমাৰ কিছুমানৰ কথাবোৰ ভালদৰে জনাৰ যোনটো আমাৰ কিউৰিঅচিটি সেইটো নাথাকে, কিন্তু আপোনাৰ কিউৰিঅচিটিটো আছে। গতিকে আপুনি কোনো এটা বিষয় যেতিয়া চাই বা পঢ়ে, সেই বিষয়ে আপুনি গভীৰলৈ যায় আৰু গভীৰলৈ গৈ ভাল পায়, আৰু সেইবাবে আপুনি শিক্ষাটো ভাল। আপোনাৰ ইনটিউশ্যন পাৱাৰ বহুত ভাল। আপুনি কোনো এটা কাম কৰাৰ আগতেই গম পায় যে ৰিজাল্টটো কি হ'ব, আপোনাৰ মনে কৈ দিয়ে, হয়নে নহয়? তেনেকুৱা আপুনি কমেণ্ট বক্সত লিখি জনাবচোন, তেনেকুৱা হৈছে নাই আপোনাৰ লগত। আপুনি মানুহকো ভালদৰে চিনি পায়, কোন আপোনাৰ লগত কিহৰ কাৰণে আছে, কিয় আছে, কিবা তেওঁ কিবা কৰিবলৈকে আছে নেকি আপোনাৰ লগত, আপুনি সকলোবোৰ কথা গম পাই যায়। যদি কিবা অঘটন হ'বলৈ হয় আপুনি আগতীয়াকৈ সপোনত দেখি যায় বা আপোনাক অদৃশ্য শক্তিয়ে বাধা দিয়ে। আপুনি আধ্যাত্মিকতাৰ লগত জড়িত, পূজা পাঠ আদি আপুনি ভাল পায়। আপোনাক যদি ঘৰৰ মানুহে কৰিবলৈও নিদিয়ে আপুনি মনেও কৰে। আপুনি আধ্যাত্মিকতাৰ লগত জড়িত থাকি বহুত ভাল পায়।
হাৰ্টৰ লগত জড়িত যোনবোৰ সমস্যা আছে সেই সমস্যাবোৰ আপোনাৰ হ'ব পাৰে কমৰৰ বিষ আঁঠুৰ বিষ আদি আপোনাৰ হ'ব পাৰে আপুনি আনৰ পৰা আশা কৰা এৰি দিয়ক কিয়নো আপোনাৰ আশা প্ৰায়ে নিৰাশালৈ পৰিৱৰ্তন হৈ যায় আপুনি ৰেমেডি হিচাপে মেডিটেশ্যন আৰম্ভ কৰক আৰু সূৰ্যক অৰ্ঘ্য দিব কাৰণ সূৰ্যক যেতিয়া আপুনি অৰ্ঘ্য দিব আপোনাৰ মনত যোনবোৰ অযথা চিন্তা আহে সেই অযথা চিন্তাবোৰ দূৰ হ'ব আৰু আপোনাৰ ভাল হ'ব আপোনাৰ ভাল হওক আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু এনে ধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ আহিছোঁ হৰ হৰ মহাদেৱ